সিটোকে আমিও চাই আছোঁ যে কেতিয়ালৈকে কৰে এতিয়া আপোনালোকেও চাই আছে নিউজটো বজাব পাৰিলে ভাল হয় আমিও চাই আছোঁ যে এইটো কেতিয়ালৈকে হয় গতিকে হয়তো হ'ব দিন তাৰিখ ভাল চাই সোনকালে চ' এইটো চিৰাঙৰ কাৰণে সবচে ইম্পৰ্টেণ্ট নিউজ হৈছে এতিয়া বাকীবিলাকতো পিছত পাব গতিকে ময়ো এনেকৈ শুনি আছোঁ আমাৰ কেইজনমান ব্যক্তি আলোচনা কৰি আছে মই আজি সুধিম যে কিমান সোনকালে পাৰে আপোনালোকৰ কথাটোও কম নিউজটো সোনকালে বজাবলৈ মন আছে আপুনি দলৰ সভাপতি আপুনি নাজানিলে কোনে জানিব চাওক মই হাগ্ৰামা নহয় হাগ্ৰামাৰ দল চলোৱাটো ৰজাৰ নিচিনা চলাইছিল আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ মানুহ গতিকে যিকোনো কাম কৰিলে আমাৰ দলত বহুত আমাৰ উইংছবিলাক আছে আমি সবৰ লগতো কথা পাতোঁ আৰু সবকো দায়িত্ব দিয়া আছে এইটো কাম ই কৰিব গতিকে আজি জেনেৰেল সেক্ৰেটাৰী ৰাজু নাৰ্জাৰী ডাঙৰীয়া এটা দায়িত্বত আছে মাধৱ চেত্ৰী ডাঙৰীয়া এটা দায়িত্বত আছে ৱাৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া এটা দায়িত্বত আছে সবে নিজৰ কামবিলাক কৰি আছে তো সেইকাৰণে আমিও বাট চাই আছোঁ যে কথাটো যেতিয়া ফাইনেল হ'ব আমিও চিল মাৰিবলৈ ৰখি আছোঁ আপুনি হাগ্ৰামা মহিলাৰ ৰজাৰ দৰে কৈছে আজি হাগ্ৰামা মহিলাৰ ৰজাৰ ব্যৱহাৰৰ কাৰণে চন্দন বৰুৱা আপোনালোকৰ শৰণাপন্ন হ'বলৈ গৈ আছে তেনেকৈ শুনিছোঁ মই তেখেতসকলৰ দলত এটা গণতান্ত্ৰিক চিন্তাধাৰাবিলাক বেছি নচলে হাগ্ৰামাই যি কয় সেইটোৱে হয় হাগ্ৰামা ডাঙৰীয়াই মানে যাক মৰম কৰে সি মানে বহুত মৰম পায় হাগ্ৰামা ডাঙৰীয়া যাক বেয়া পায় সি মানে বহুত কষ্ট পায় তেনেকৈ কথাবিলাক শুনি আছোঁ এইকাৰণে দলৰ পৰা ওলাই আহিছে আৰু ওলাই অহা মানুহবিলাক কৈছে যে দলত গণতন্ত্ৰটো নায়ে ডেমক্ৰেসি বোলা একোই নাই কোনো একো ক'ব নোৱাৰে আনপিনেদি তেখেতসকলৰ দলত ফিউচাৰ পলিচিৰ ওপৰত একো ডিছকাশ্যন নহয় প্ৰেজেণ্ট কথা একো ডিছকাশ্যন নহয় খালি তেখেতে এটাই কথা জানে যে ইলেকশ্যন জিকিব লাগে সেই বুলিয়ে মিটিংবিলাক মাতি থাকে কিন্তু মানুহ ব্যক্তি হিচাপে চবে ইছ্যুৰ কথা পাতিব বিচাৰে সমাজৰ কথা পাতিব বিচাৰে ভৱিষ্যতৰ কথা পাতিব বিচাৰে চ' এই কথাবিলাক তেখেতে পাতিব নোৱাৰাৰ কাৰণে নাজানাৰ কাৰণে তেখেতৰ ফেডাপ হৈ গৈছে আৰু সেইটো নাম কি বাস্তে দলটো চলি আছে আপোনালোকে দেখিবলৈ পাব এই নিৰ্বাচনৰ পিছত মই যিটো দেখিছোঁ নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিব হয়তো আৰু মানুহ নোলাব তেখেত আৰু তেখেতৰ কোনোবা থাকিব পাৰে ঘৰৰ মানুহ কিন্তু বহুত মানুহ আৰু নাঙলৰ ছবিত লৈ পেলাই ভোট খেলিবলৈ এই নিৰ্বাচনৰ পিছত আৰু নাহিব মানে ময়ো এইটোৱে শুনি আচৰিত হৈছোঁ 17 বছৰ চিফ হ'ল এটা দলৰ প্ৰেচিডেণ্ট তেখেতে মাৰুতি কাৰত ঘূৰিছে এইটো কি দেখাইছে এল্টো কাৰত ঘূৰাইছে না এইটো দুখীয়া বুলি ক'ব বিচাৰিছে নিজকে না এইটো সাধাৰণ মানুহৰ মই ফ্ৰেণ্ড বুলি ক'ব বিচাৰিছে না কি ক'ব বিচাৰিছে আজি হয়তো সৰু দলৰ তেখেততকৈ আৰু সৰু দলৰ নেতাও ইনোভাত ঘূৰিছে বা স্কৰপিঅ' বলেৰত ঘূৰিছে কিন্তু তেখেতে কিয় এল্টো গাড়ীত ঘূৰিব লগা হৈছে মই এইটো আচৰিত না আৰু চৰকাৰতো নাহে আৰু চ' তেখেতে হয়তো প্ৰেক্টিছো কৰিব পাৰে লাহে মোৰ চব এনে পোৱা সম্পত্তি আছিলে চব বিক্ৰী যাব তেতিয়া এল্টোতে ঘূৰিব লাগিব তেনেকৈও ভাবিব পাৰে সি তেখেতৰ কথাবিলাক আৰু ইমান এনালাইচিছ কৰি আপোনালোকেও টাইমটো নষ্ট নকৰিব ইমান সুন্দৰ ৰঙালী বিহু আহি আছে ইফালে আমাৰ পবিত্ৰ ঈদ আহি আছে ৰমজান মাহ আৰু ইফালে আমাৰ ডাঙৰ এটা উৎসৱ ইলেকশ্যন আহি আছে গতিকে হাগ্ৰামাৰ এইবিলাক উল্টা পুল্টা কথাত ইমান মূৰ ঘামালে আপোনালোকে ভাল নিউজটো বজাব পাহৰি যাব